সবকে নমস্কাৰ বন্ধুহঁত। ৰাতিপুৱা ওলাই আহিলোঁ মই নাহৰ লগনত। ওলাই আহি দেখিলোঁ সেয়া দৃশ্য। আজি 14 চকা গাড়ী এটা এনেকুৱা পাল্টি খাই আছে। বেচেৰা গোটেই ইটা লৈ আহিছিলে আল্ট্ৰা আৰু বাইক এটা বচাব যাওঁতে বোলে তেওঁ পাল্টি খাবলগীয়া হ'ল। বেচেৰা চাই বহুত দুখৰ কথা। কেউ গাড়ী অকণমান লাহে জানি বুজি চলাব লাগে। তো এয়া গুদাম আহি আমাৰ লুট হৈ আছে। তো ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। লুট হৈ জাষ্ট ওলাই আহিলোঁ টাউনত। এই আমাৰ বলেৰো ষ্টেণ্ড, যিমান বলেৰো চব ইয়াত পোৱা যায়। বলেৰো ষ্টেণ্ড পাৰ কৰি গৈ আছোঁ। বৰ্তমান পাই গ'লোঁ হাৰমতিত হ'ল কি কথাটো, এনেকুৱা মাল নমাব আছিলে মোৰ। এনেকুৱা বৰষুণ মাল নমাব পৰা নাই, হ'লেও যেনে তেনে মালটো নমাবলৈ চেষ্টা কৰি পিনে নমালোঁ আৰু নমাই পিনে এতিয়া ওলাই গৈ আছোঁ। বহুত ভিজি গ'লোঁ, একদম মাথা চাথা মোৰ পূৰা ভিজি গ'ল। হ'লেও এতিয়া নহ'লে নাহৰ লগত যাওঁতে বহুত দেৰি হৈ যাব, সেইকাৰণে ওলাই আহিলোঁ। তো ফাইনেলি আহি পাই গ'লোঁ আমি এই গেটত এণ্ট্ৰি কৰি যাব লাগে। বিশেষকৈ গেটটো এণ্ট্ৰি কৰিব লাগে, এণ্ট্ৰি নকৰাকৈ যাব নিদিয়া। 100 টকা বলেৰো পিকআপৰ লয়। তো মই 100 টকা দি এণ্ট্ৰি কৰি আহিলোঁ। এণ্ট্ৰি কৰি যাওঁতে আগত এটা ধুনীয়া ৰাস্তা আছে, চাওক এইটো ৰাস্তাটো ইমান মজা, একদম মানে বেষ্ট চিনাৰী। ইয়াত লেকিন এটা বেয়া, গধূলি হ'লে হাতী ওলায়। গধূলি হোৱাৰ লগে লগে দোকান বজাৰ চব বন্ধ হৈ যায়। নহ'লে নাৰিকল চাৰিকল লৈ মাইকী মানুহ, ছোৱালী মানুহ, মতা মানুহখিনি বহি থাকে। এয়া নাহৰ লগনৰ ৰাস্তা চাওক, ইমান গাঁত গোট। মানে গাড়ী 20 বা 25ৰ পৰা পিকআপত যাব নোৱাৰি, ইমান বেয়া। অকণমান যদি বতৰটো ভাল কৰে, অকণমান ঠিক হয়, যদি 2 দিন 3 দিন বৰষুণ দি দিয়ে বৰবাদ। এয়া নাহৰ লগন ফাইনেলি সোমাই গ'লোঁ। নাহৰ লগনৰ দৃশ্য চাওক, নাহৰ লগনৰ দৃশ্য মানে একেবাৰেই বেয়া। গোটেই অভাৰফ্লাই ব্ৰিজটো বনাব খুঁটি গাড়ী ৰাখিছে, গোটেই মাটি যেনি তেনি উঠাই ৰাখিছে। যদি বোলে গাড়ী চলাই আছোঁ বোলে দি দিলে বৰষুণ, ৰাস্তাত আহি যায় বোকা, ব্ৰেক মাৰিলে একদম চুচৰি চকা গুচি যায়। না ইফালেও বচাব নোৱাৰি, সিফালেও বচাব নোৱাৰি, একদম যেনে তেনে গৈ থাকিব লাগে আৰু ইয়াত। তো এয়া নাহৰ লগত মেইন চেণ্টাৰ হয় এইটো। ইমান ডাঙৰ ডাঙৰ গাঁত চাওক, মেইন চেণ্টাৰ এইটো। মেইন চেণ্টাৰত এনেকুৱা গাঁত থাকেনে গাড়ী অকণমান পিকআপত আহিবই নোৱাৰি। তো কষ্ট মষ্ট কৰি আহিলোঁ। আহি পাই গাড়ী খালী হৈ আছে মোৰ। যেনে তেনে কৰি পিনে বহুত হিলি মিলি পেট বিষাই গ'ল নাহৰ লগত আহি। এয়া হ'লেও গাড়ী মোৰ খালী হৈ আছে। ফাইনেলি খালী হৈ এতিয়া যাম। এয়া যোনটো দেখাইছিলোঁ, এয়া চাওক গোটেই দোকান বজাৰ আহিছে। এতিয়া বৰ্তমান দিনত, এতিয়া দিন হৈ আছে, সেইকাৰণে দোকান বজাৰ ডাব নাৰিকল, তৰমুজ, কেপি চব ইয়াত পোৱা যাব। লেকিন গধূলি হোৱাৰ লগে লগে বজাৰ এটাও নাথাকে। তো দোস্ত আহি পাই গ'লোঁ টাউন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট লাইকত এটা জৰুৰ জনাব। তো ধন্যবাদ, আজিলৈ এৰিলোঁ। তো নেক্সট লগ পাম আকৌ নতুন এটা ভিডিঅ'ত। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।